ফাইনেলি বহুত দিনৰ পৰা কাজিয়া লাগি লাগি বাৰ্থডেটো পাতিছোঁ বাৰু। তথাপিও কিয় জানো সন্দেহ এটা লাগি আছে মোৰ মনত। বাৰ্থডে পাতিম বুলি কৈ ভোজ পতা অংক লগোৱা নাইতো। এনেকৈ যদি মোৰ বাৰ্থডে দিলে কিবা ওলট পালট হয়, পাপাই গম পাই যাব একদম। ঐ ভেপেলা ইয়াৰ কি হ'লে? ইমান মাতি আছো মাত বোল নাই যে। হাঁহি হাঁহি কিনো চাই আছে সিহে জানে। ৰ বাপেকে আজি বোলে তোৰ জন্মদিন আকা। যেনেকে হেঠৰ লাগি ওপৰলৈ চাই আছ, মই ভাবিলো তই মৰিলেই নেকি। এই ভেবেলা মাৰৰ আগত নকবিগৈ আকৌ। মৰমতেহে দিছিলো এবাৰ এনেই। থমেশ্বৰী গোসানী থমেশ্বৰী, মই এনেও মাতো দিয়া, তুমিহে শুনা নোপোৱা চাগে। আজি জানো আমাৰ ভেপেলাৰ বাৰ্থডে নহয়? তাক তুমি অকণমান বুজাবা দেই। সেই তুমি কবা আকৌ তাক, বাপেৰৰ পইচা পাতি নাইকিয়া হৈ আছে, যেন তেনে কিবা এটা থুলমূলকে পাতি থওঁ বুলি। তোমাকো নহ'লে কিয় ক'লো? এই তই কাক বুঢ়া বুলি ক'লি? ঐ ভেপেলা, আজি বাৰ্থডে দিনত এনেকৈ কথা নকয় কিন্তু। বাৰ্থডে কেঞ্চেল কৰি দিম হ। সৰু ল'ৰাটোৰ লগত কি মুখপতি মাৰি আছে? কলিতা, আজি বাৰ্থডে দিনটো ইমান খং কৰিব নাপায় নহয়। তুমি তোমাৰ লগৰ কেইটাক মাথা কৈছা? দিয়া মই মাতিয়ে হওঁগৈ। কিন্তু কি খোৱাবানো? মাংস ভাত দিব লাগিব কিন্তু। তুমি এতিয়া ডাঙৰ হ'লা নহয়, পায়স বনাম, কেক আনিম হ'ব? কেক আনিব? কোনে আনিব? পাপাইতো কেতিয়াও নানে, যিহে চিকতা। ঐ ভেপেলা, হ'ব দিয়ক, আপুনি যাওক, কিবা কিবি যোগাৰ কৰক। কলিতা, যোৱা। পাপা ক'ত আছা? এইফালে আহা। কি হ'লে ইমান যে গেটুডাল ফালি আছ? মোৰ বাৰ্থডে কাপোৰ। আকৌ বাৰ্থডে কাপোৰো লগা হ'ল? মোক বাৰ্থডে কাপোৰ লাগিবই। এই মাৰ ভাগৰ ককা আহিব নহয়, ককাই আনিব দে। মই সেইবিলাক নাজানো, মোক লাগিবই। কি হৈছে ইমান হুলস্থুল? নকবা আৰু ধমেশ্বৰী, বাৰ্থডে নপতা হ'লেই ভাল আছিল নেকি। কিয়? এতিয়া গেটুডাল ফালি আছে, তাক হেনো আকৌ নতুন কাপোৰো লাগে। ভেবেলা, ককাই আনিব হ'বলা দিয়া। তেনেকৈ যোৱাচোন। মই জানো মোৰ যে কাপোৰ কানি একো নাই। মই অহালৈকে যদি এইবিলাক ডেক'ৰেশ্যন কমপ্লিট হৈ নাথাকে, তেতিয়া চাই ল'বা। ইহঁতৰ মানে কাজিয়া ভাগি মই শান্তি নোপোৱা হৈছো। হ'ব দা, তই এতিয়া মাতি আহক, মই এইবিলাক চব কৰি দিম দা। যাওক, আপুনি কামত লাগক গৈ। পাপা কিয় দেতাই আছ? আজি ভেবেলাৰ বাৰ্থডে নহয়, সি আহি মোক মাতি থৈ গৈছে। মই যাওঁ দিয়া। যা। এটা দিয়া আকৌ তাক দিবলৈ। কি দিব লাগে নে? শিলগুটি এসোপাকে সোমোৱাই পেলাই লৈ যা, গিফ্ট বনাই। নাই নহ'ব দেই। একো নহয় যা, সিও দেখোন তোৰ বাৰ্থডেত একো নিদিয়াকৈ খাই যায়। আৰু ভেপেলাৰ বাপেক যিহে চিকতা, তাই চিকুট দি পেলাই পঠাই দিব তহঁতক। যা। হয় নেকি? অকলে যাওঁ দিয়া। ভাবিছিলো মোৰ লগত তোমাকো লৈ যাম। মোকো মাতিছিল নেকি? এবাৰ কৈছিলে লৈ যাবলৈ। মোক মাতিছিল যদি মই গিফ্টটো লৈ পেলাই গৈছো। যা। আহি থাকিবা, মই গৈ থাকো। বিৰাট ধুনীয়া ডেক'ৰেশ্যন কৰিছে দেই। ভাল লগা নাই দে, খালি লাইটকেইটাহে জ্বলাইছে। লাগিছে দেই। বৰ ধুনীয়া ডেক'ৰেশ্যন কৰিছে কিন্তু দেই। পাপাইহে কৰিছে গোটেইখিনি। তহঁতে বহচোন, হ'ব এতিয়া ভিতৰৰ কাম। দে হ'ব দে। তহঁতে আহিলেই নেকি? আহিলো দে। ভেপেলা, মোৰ শুনা মোৰ কলিজাটো ওলাই আছো ন বোপা এবাৰ। হেপী বাৰ্থডে মোৰ নাতি পোনা। থেংক ইউ ককা। বিৰাট ডাঙৰ গিফ্ট আনিছে দেখোন। মই ভিতৰৰ পৰা আহোগৈ দেই। কিমান ডাঙৰ গিফ্ট আনিলে? তহঁতে কিবা গিফ্ট আনিছেনে? মই নোটবুক এখন আনিছো। মইতো একোৱে নানিলো নহয়। ভেবেলা যিখনহে মোক পিছত কাজিয়া লাগিব আমাৰ লগত। ভেবেলা চব দেখোন ভিতৰলৈহে যায় একা। ভিতৰত পুৰা মালামাল হৈ আছে যে। আমাকো মাতিব ৰ। এই দোস্ত আহি যোৱা, কেক কটাৰ সময় হ'ল। বল ভিতৰলৈ মাতিছে, বল আমাকো। দে ভেবেলা, সোনকালে কৰ, সিহঁতকো মাত দে। পটককে কেকটো কাটি ল। ভিতৰত সকলোখিনি হ'লেই। তেতিয়ালৈকে কেকটোকে কাটি ল। ৰ ভেপেলা, মই নাহোঁতেই তহঁতে কেক কাটিব ল'লি। আহক খুৰা, বহুত সময় ধৈৰ্য ধৰিলো আৰু। দে চবে গা হেপী বাৰ্থডে বুলি। মোক কলিজাটো গিফ্ট দিয়া আকৌ, কোনে কোনে আনিছা?
ভেবেলা মই সৰুকে ছাতি এটাকে আনিছো হ বৰষুণ পৰিলে এইটো লৈ স্কুলত যাব পাৰিবি খেলিব পাৰিবি আমা এই টুপিটো ধৰা বা বৰ ধুনীয়া ছাতি এটা দিলে কিন্তু দেই কি বলাইছ খুৰা পেলা এইটো মোৰ ফালৰ পৰা সৰুকে কিবা এটা দিছিলা হ কি দে থেংক ইউ কতিয়া থেংক ইউ বাৰু পাছতো দিবি আগে খাবলৈ কিবা এটা দিয় নেকি খাবলৈ পাবি আগে গিফ্টখিনি উঠাই লওঁ ৰচোন তেতিয়াহে গিফ্ট চাই চাই খাবলৈ দিব পাৰিব কি কওঁ ভেবেলা আয়া ককা ভালেছৰ পৰা মোক একো নিদিয়ে নেকি আপুনি মই তোৰ জন্মদিন খাবলৈ অহা নাই নহয় গিফ্ট চাই চাই দিম বুলি কোৱাৰ কাৰণে আপুনি ভয় খাইছে ন পেলা মই স্কেল পাতকে আনিছো সেই পাতকে ল দে তহঁতে বৰ ভাল ন তোৰহে একো আনিব নহ'ল দে বেয়া চেয়া নেপাবি ভেবেলা মই যাওঁগৈহে নেলাগে কৰা মোক গিফ্ট নেলাগে দিয়ক আপোনাৰ পৰা আহিছে যেতিয়া বাৰ্থডেটো খাই যাওক পাপা তুমি কিন্তু মোৰ লগত লাগি ধুনীয়া ডাঙৰ ছাৰপ্ৰাইজ এটা দিলা কিন্তু দেই মই যে কোনোদিনে ভবাই নাছিলো পাপাই মোলৈ ইমান ডাঙৰ কেক আনিব ইমান ধুনীয়া ডেকৰেশ্যন কৰিব কাৰণ চবে জানেতো 18 মেচৰ দাদা কিমান চিকতা নে কি কোৱা মা